वेलकम बैक टू माय यूट्यूब चैनल বৰদৈচিলা টিম একদম ভিতৰৰ পৰা আৱাজ নাহে একদম বহুত হুলস্থুল হৈ আছে ইয়াত কি কম আৰু আইছো বগিবেল আৰু আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো উপভোগ কৰিব তো বলক আমাৰ ভিডিঅ'টো আৰম্ভ কৰো লেটস গো এতিয়া আপোনালোকে দেখা পাইছে আমি আছো এতিয়া বগিবিল দলঙৰ ওপৰত আৰু যিখন দলং হৈছে ভাৰতৰ দীৰ্ঘতম ৰেলৱে দলং আৰু দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 4.98 কিলোমিটাৰ আৰু পতালিকা হৈছে 125 মিটাৰ আৰু এই দলংখনে ডিব্ৰুগড় আৰু ধেমাজি জিলাক সংযুক্ত কৰিছে আৰু এই দলংখনৰ কাম আৰম্ভ হৈছিল 2002 চনত আৰু তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল অটল বিহাৰী বাজপেয়ী আৰু এই দুখলপীয়া দলংখনৰ ওপৰৰ কাপত আছে দ্ৰুত ব্ৰডগজ ৰেল লাইন আৰু তলৰ কাপত আছে তিনিটা লেনযুক্ত পথ আৰু যিটো তিনিটা লেনযুক্ত পথ এতিয়াত আপুনি যাব পাৰিব মই যাব পাৰিম গাড়ী মটৰ কি লাগে সব যাব পাৰিব আৰু এই দলংখনৰ কাম আৰম্ভ হৈছিল 21 এপ্ৰিল 2002 চনত আৰু সম্পূৰ্ণকৈ কাম শেষ হৈছিল 2018 চনত আৰু এই দলংখন মুকলি কৰা হৈছিল 25 ডিচেম্বৰ 2018 চনত আৰু আপোনালোকে সম্পূৰ্ণকৈ চাওক বহুত মজা হ'ব ভিডিঅ'টো তো বলক আমাৰ লগত সো গাইস গাৰ অৱস্থা নাই ডলাৰ পৰা বগিবিল 127 কিলোমিটাৰ আৰু 2 ঘণ্টা 30 মিনিটৰ ৰাস্তা আইছো এতিয়া গাছ পৰা একদম লেটাৰ হৈ আছে এতিয়া ফ্ৰেছ হৈ পেলাই আপোনালোকৰ কথা পাতিম আৰু বগিবিলৰ তলত যিটো দলং ব্ৰিজ ট্ৰেইন হৈ আছে আৰু মই দেখিবলৈ ট্ৰাই কৰিম গাইস পিছফালে আছে বগিবিল ব্ৰিজ আৰু আমি এতিয়া যাম ফ্ৰেছ হ'ম প্ৰথমতে ফ্ৰেছ হৈ কিবা এটা খাম খাই পেলাই আপোনালোকৰ কথা পাতিম আৰু আপোনালোকে চাই থাকক আৰু দলঙত উঠিম ভালকৈ ফটো মাৰিম আৰু দেখুৱাবলৈ ট্ৰাই কৰিম কি আছে কি নাই সকলোবিলাক কথা ক'ম আৰু এইখন একচুৱেলি গোৱা বিচৰ নিচিনা গোৱাত যিবিলাক আছে আৰু আমাৰ অসমতে তেনেকুৱা এটা আছে কিন্তু ধুনীয়া জাকজমকীয়া পৰিৱেশ সেই ইয়াত আছে আমি ইয়াত যাম প্ৰথমে ফ্ৰেছ হৈ লওঁ আৰু আপোনালোকে চাই থাকক দলঙৰ তলত কি কম বহুত হেপি একদম হাত মুখ ধুইছোঁ বহুত মজা লাগি আছে ফিলিংছ হেপি দলঙৰ তলত আৰু পানীত নামি আছোঁ গোৱা ডাইৰেক্ট গোৱা আৰু আপোনালোকে ভিডিঅ'টো চাব ডাইৰেক্ট গোৱা অসমত যে এনেকুৱা প্লেচ আছে মানে কি ক'ম আৰু কেনে লাগিছে আমি দলঙৰ তলত বহুত হেপি এক্সাইটেড হৈ আছোঁ আৰু আপোনালোকে আহিব ইয়াত এবাৰ হ'লেও পিকনিক খাই যাব নিশ্চয় আহিব ইয়াত চাওক Oh! Hi dia. Hi. আৰু গাইস ইয়াত আহিলে আপোনালোকে বুদ্ধত উঠিব পাৰিব আৰু কেইটামানে চাই পেলাই মোক ভাই বুলি মাতি আছে আৰু কি ক'ম আপোনালোকে চাওক ব্ৰহ্মপুত্ৰৰ বুকুত বগিবিলৰ তলত এতিয়া আমি বুট নাৱেৰে ঘূৰিম অলপ সময় আৰু আপোনালোকে চাওক আৰু আমি যাম এতিয়া ইয়াত উঠিম এতিয়া আমি যাম ডাইৰেক্ট বগিবিল দলঙৰ তলত আৰু বুট নাৱেদি ঘূৰিম আৰু আপোনালোকে চাই থাকক আমি ইয়াৰ পৰা নামিম কিন্তু শব্দটা একো ক'ব পৰা নাই বহুত শব্দ বুটৰ ঠেটে চাইছে শব্দ হৈয়ে থাকে কি ক'ম শব্দৰ কাৰণে একো ক'ব পৰা নাই আৰু এতিয়া আমি নামি যাম পাৰত নমাই দিব নামি গৈ পেলাই গোৱাত
যিমান মন যায় ফূৰ্তি কৰিব লাগে কৰিম আৰু আপোনালোকে চাই থাকিব অলপ পলম নকৰিব তো বলক আমি ইয়াৰ পৰা নামো আৰু এতিয়া তীৰত নদীৰ পৰা তীৰত দাঁতি কাষৰীয়া অঞ্চলত ৰখাই দিব ৰখাইছে ৰখাই দিছে আৰু আমি এতিয়া নামিম আপোনালোকে চাই থাকক आज उन गुफाओं में है चंदा जाके पीछे चिपटा रात इन पहाड़ों के चमकता जुगनू जैसे तारे ला इन फिजाओं অসমত এনেকুৱা এটা বস্তু আছে যিটো ঘোঁৰাৰ পিঠিত দিব পাৰিম আৰু মই ঘোঁৰাৰ পিঠিত দিম আৰু হাকো যাতে মোক নেপেলাই সেইটো ধোৱা কৰিব আপোনালোকে এই ব্ৰো উঠিম না কেনেকে উঠা ओ भाई मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड এ ব্ৰো মই ঘোঁৰাৰ পিঠিত ও মাগো এ ভাই नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है মই ঘোঁৰাৰ পিঠিত আৰু চাও পাৰে ভাই লাহে লাহে এ ব্ৰো লাহে যাব লাহে এ ব্ৰো হট লাহে ও ভাই নালাগে মোৰ नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है গাইজ ঘোঁৰা পিঠিত উঠিছিলো আৰু বহুত ভয় লাগে অলপ ঘূৰি পেলাই মানে ভিডিঅ' কৰিব পৰা নাই মোবাইলটো বেলেগ ৰাস্তাত দিছিলো আৰু নামি গলো চ' ভাল লাগিছে ফিলিংছটো হেপ্পী আৰু আপোনালোকে আহিব অসমত যেনেকৈ এখন বীচ আছে গোৱাৰ নিচিনা আপোনালোকে ইয়াত ফুটবল খেলিব পাৰিব ভলীবল খেলিব পাৰিব ঘোঁৰাৰ পিঠিত উঠিব পাৰিব চাওক কেনেকৈ কিমান ধুনীয়াকৈ উঠিছে আৰু বহুত মজা কি ক'ম বহুত এক্সাইটেড হৈছোঁ এনেকুৱা মজা লাগিছে আৰু ক'বলৈ নাই আহিব এবাৰ হ'লে আহিব আৰু ভিজিট কৰিব হে দাদা হাই কেনেকুৱা লাগিছে ভাল লাগিছে আৰু মই ইটানগৰৰ পৰা আহিছো কিয় ক'ৰ পৰা আহিছে ইটানগৰ অৰুণাচল ইটানগৰৰ পৰা আহিছে আমাৰ অসমত আহিছে ভিজিট কৰিবলৈ হেপী নিউ ইয়াৰ তো বহুত ভাল লাগিছে লগ পালো বাই में लपक के बांधा मैंने फीता छाप छोड़े चला मुझे किसने क्या कहा भटकता रहा मैं सिर्फ आवारा मैं एक बादल में चलता रहा गगन बरस पड़ा तो आवा ওপৰত আছে ধলং বগীবিল আৰু তলত আছে আপোনালোকৰ ফজল চ' যিমানখিনি কভাৰ কৰিব পাৰিছোঁ কৰিছোঁ বহুত কষ্ট লাগে আৰু যদি আপোনালোকে ভিডিঅ' চাই ভাল পায় নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ ইয়াতে বগীবিল দলঙৰ তলত গোৱা বিচৰ ভিডিঅ'টো এতিয়া সামৰণি মাৰিম আৰু এতিয়া আমি যাম ডাইৰেক্ট শিৱসাগৰ আৰু ইয়াৰ পৰা শিৱসাগৰ যাম আৰু তাত ষ্টাৰ্ট হ'ব আমাৰ এটা নতুন ব্লগ তো আপোনালোকে চাই থাকিব নিশ্চয় আশা কৰোঁ তো ইয়াতে বাই বাই লাভ ইউ গাইজ